আজি মই HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ থাৰ্ড চেপ্টাৰ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহৰ কুৱেশ্যনবোৰৰ এনচাৰ দিম। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাতে মই আপোনালোকে দেখা পাইছে মই প্ৰথমতে ষ্টাৰ মাৰ্ক দি দুটা বস্তু লিখিছোঁ যে ষ্টকহোম সন্মিলনত সিদ্ধান্ত মতে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। তো এইটো বহুত ইম্পৰ্টেণ্ট হয় লাইনটো, এনেই মই জনাৰ কাৰণে লিখি থৈছোঁ। এতিয়া বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। তো এতিয়া মই ডাইৰেক্ট লিখিছোঁ পাৰিপাৰ্শ্বিক শিক্ষা, জনসংখ্যা শিক্ষা, শাৰীৰিক শিক্ষা, তাৰপিছত মূল্যবোধৰ শিক্ষা, আৰু মাজতে মই এটা বস্তু ইম্পৰ্টেণ্ট লিখি থৈছোঁ যে বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল আৰু ক'ত হৈছিল, সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত সবলীকৰণ কি, ইয়াৰ পৰা মানে কুৱেশ্যনবোৰ মই ষ্টাৰ্ট কৰিছোঁ। গোটেইবোৰ কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয় চেপ্টাৰৰ। এতিয়া লিখিছোঁ পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য। তো প্ৰথম বৈশিষ্ট্যটো দিয়া ধৰণে লিখিব, ছেকেণ্ড বৈশিষ্ট্য ঠিকে আছে, কিন্তু যেতিয়া থাৰ্ড বৈশিষ্ট্যটো আছে সেইটো ওপৰত লিখা আছে পৰিৱেশ শিক্ষা এক অবিৰত প্ৰক্ৰিয়া, আৰু ফ'ৰ্থ বৈশিষ্ট্যটো হ'ল পৰিৱেশ শিক্ষা পৰিৱেশৰ সমস্যা বা বিষয়ৰ লগত জড়িত, আৰু ফিফ্থ নম্বৰ বৈশিষ্ট্যটো হ'ল পৰিৱেশ শিক্ষা সকলো স্তৰৰ লোকৰ বাবে প্ৰযোজ্য, আৰু 6 নম্বৰ বৈশিষ্ট্যটো হ'ল পৰিৱেশ শিক্ষাই মূল্যবোধ দক্ষতাৰ পৰিৱেশ পৰিৱৰ্তনৰ সপক্ষে কাৰ্য কৰে। তো এইখিনি হ'ল পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্য। মই এতিয়া ছটা লিখিছোঁ, লিখিব দিছোঁ দুটা, কিন্তু ছটা যেতিয়া আহি পৰে তেতিয়ালৈকে আপোনালোকৰ প্ৰব্লেম নহয়। নেক্সট আছে পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্যসমূহ। পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তাখিনি দিয়া ধৰণে লিখিব। মানে মাজতে মই অলপ এক্সট্ৰা কিছুমান কুৱেশ্যন লিখিছোঁ, পিছত সেইবিলাক কাটি দিছোঁ মই, যিবিলাক মানে পৰীক্ষাত নাহেই চাগে, মানে অহা দেখাই যোৱা নাই একবাৰো, সেইকাৰণে মই সেইবিলাক কাটি দিছোঁ মাজৰ পৰা অলপ অলপ। তো আপোনালোকক ইম্পৰ্টেণ্টবিলাক দিয়াৰ বাবে মই যত্ন কৰিছোঁ। ব্লেক পেন মই অলপখিনি বস্তু সোমাই দিছোঁ, আপোনালোকে যদি বুজি পাই লিখিব, আৰু নিলিখিলেও কোনো কথা, মানে এটা পেৰেগ্ৰাফটো মই সোমাই দিছোঁ ইয়াতে, দেখা পাইছে চাগে ভালকৈ। লাষ্টত চিধা লিখিব লাগিব যেনেকৈ মই লিখিছোঁ, আৰু নিলিখিলেও হ'ব, মাৰ্কছ আপোনালোকক দিব এনেও এইটো, মই অলপ ডাঙৰ কৰিব খুজিছিলোঁ মই। আপোনালোকে বুজি পাইছে চাগে, যদি আপোনালোকৰ দেখাত অলপ অসুবিধা হয় তেন্তে মোক মানে মাফ কৰি দিব, কাৰণ মোৰ কেমেৰাটো সিমান এটা ভাল নহয়, আৰু মোৰ হাতটোও কাঁপে অলপ ভিডিঅ' শ্বুট কৰা টাইমত। তো প্লিজ আপোনালোকে কিবা অসুবিধা পালে মোক কমেণ্টত জনাব, মই নেক্সট টাইমৰ পৰা সেইখিনিও ছল্ভ কৰি দিয়াৰ বাবে যত্ন কৰিম। নেক্সট নম্বৰ পইণ্টটো বৰ্ধিত জনসংখ্যাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে শিক্ষা অতি প্ৰয়োজনীয় লাষ্টৰ যিটো লাইন আছে সেইখিনিলৈকে লিখিব লাগিব। এইটো আপোনালোকে দেখা পাইছে, এইখিনি মানে মাজতে মই অলপ ব্লেক পেনত যিখিনি লিখিছোঁ সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, তো আপোনালোকে সেইখিনি চাবই। আৰু আপোনালোকৰ যদি কিবা বুজি নাপায় তেন্তে মোক সুধিব পাৰে।
আপুনি এইখিনি চাইছে মানে কুৱেশ্যনটো অলপ বেছি দীঘল হৈছে নহয়, কুৱেশ্যনটো বেছি ডাঙৰ হৈছে, কিন্তু এইখিনি লিখিব লাগিব এডুকেশ্যনত। ডাঙৰ কৰি কুৱেশ্যনবোৰ পৰিলে তাৰ ভিতৰত সৰুবিলাকো সোমাই থাকে আৰু সৰুবিলাক এক্সট্ৰাকৈ মানে পৰিব নালাগে, তাৰ মাজৰ পৰা আহিব। আৰু 31 নম্বৰৰ কুৱেশ্যনটো চাইছে, সেই কুৱেশ্যনটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ সেইটো 13, 15, 18 তিনিবাৰ পৰীক্ষাত আহিছে। তো এই 31 নম্বৰ কুৱেশ্যনটো মানে দুটা ৰকমে দিয়া আছে, দুটা এটা ৰকমে আহিব পাৰে আপোনালোকৰ, মানে কুৱেশ্যনটো পঢ়িবই এইটো বহুত ইম্পৰ্টেণ্ট হয়, আহি যাব পাৰে আপোনালোকৰ। আৰু মই 2020 এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখনত মানে মোৰ চেনেলত দিয়া আছে, মই লিংকটো দি দিম লাগিলে, কিন্তু মানে সেইটো চাই আপোনালোকে অলপ সহায় পাব। মাৰ্কটো ওপৰত লিখিছোঁ, সেইখিনি ইম্পৰ্টেণ্ট হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ। লাষ্টত মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লিখিছোঁ, সেইখিনি মানে আহিছিল পৰীক্ষাত আগৰবাৰ বা তাৰ আগত অহা প্ৰিভিয়াছ ইয়েৰত অহা হয়, মানে আহিছিল, সেইখিনি চাই মই লিখিছোঁ ইম্পৰ্টেণ্ট বুলি। তো আজি ভিডিঅ'টো যিমান পাৰি মই শ্বেয়াৰ কৰিব, ধন্যবাদ।